নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি মাধৱপুৰলৈ পূজা চাবলৈ যাম। আজি অষ্টমী মহাগৌৰী পূজা। আমি মাধৱপুৰত পূজা কেনেদৰে আয়োজন কৰিছে তাক আপোনালোকক দেখুৱাম আৰু আমি কেনেদৰে কি কৰিলোঁ সেইবিলাকো আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমি ভগৱতী মাৰ চৰণত সপৰিয়ালে সেৱা জনাইছোঁ, যাতে আমাক সকলোকে মংগল কৰে। দেৱী দৰ্শন কৰি কিবা এটা খাবলৈ গৈ আছোঁ। এতিয়া ফাষ্ট ফুডৰ তালৈ গৈ আছোঁ, কিবা এটা খাই লওঁ, তাৰপিছত আকৌ ঘূৰিম। এয়া ল'ৰা মাক আৰু ভণ্টি আগে আগে গৈছে, আমি বাপেক আৰু পুতেক দুটাই পিছে পিছে গৈ আছোঁ। এইখন হ'ল মাধৱপুৰৰ ডেইলি বজাৰ। এখন মাছৰ বজাৰ, চব্জি বজাৰ, এইপিনে পকৰি, ঘুগুনি এনেকুৱা বস্তু ফাষ্টফুডো পায় ইয়াত। আমি বেলেগ এখনত খাবলৈ যাম নতুনকৈ। এইখন ইট এণ্ড পেক ফাষ্টফুড। ইয়াতে আমি কিবা এটা খাম, খাই লৈ আকৌ পূজা চাবলৈ আৰম্ভ কৰিম। এয়া মাধৱপুৰৰ বজাৰৰ ওচৰৰ প্ৰেক্ষাগৃহটোত পতা দুৰ্গা পূজা। ফাষ্ট ফুড খাই আহিলোঁ। এতিয়া আকৌ দোকানবিলাক চাওঁগৈ, কি কি ওলাইছে, কি কি নাই ওলোৱা। লাওতে কিবা লয় নেকি, পাচলি কিবা লয় নেকি, কি বস্তু ওলাইছে সেইবিলাক চাওঁগৈ। মানুহ কিমান সেয়া চাওঁগৈ।
এয়া চিকেন চাওমিন বনাই থকা হৈছে আমি তাকে খাবলৈ ৰৈ আছোঁ এয়া আমাৰ ৰাইজে চিকেন চাওমিন খাই আছে মানুহ বহুত হৈছে সকলোৱে খাই আছে চাৰিওফালে এয়া আমাৰ ভাস্বতীয়ে হাৰ্ট শ্বেপড বেলুন কিনিব এতিয়া এটা ভাইককো দিব আৰু নিজেও ল'ব পূজা চাবলৈ আহোঁতে মুনু মামাহঁতক লগ পালোঁ এয়া মুনু মামাই অকণমান আঁতৰি দিছে এয়া মামী আৰু এয়া হ'ল য়াস্মিনহঁতকো লগ পালোঁ তাৰমানে এয়া য়াস্মিনৰ দেউতাক এয়া মাক আজি পূজা চোৱা সামৰি ঘৰলৈ যাবলৈ লৈছোঁ আহি ভালেই লাগিলে মানুহো হৈছে ভাগৰো অকণমান লাগিছে ভগৱতী মাৰ চৰণত সেৱা কৰি মনটো ভাল লাগিলে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ